barite marim pak bisari anim khak মোৰ নিচিনা নাপাবি মোৰ বুকুতে সোমাই থাক গানটো গোৱাৰ উদ্দেশ্যটো হৈছে আজি মই মোৰ বাৰীতে পাক মাৰি কেবাবিধো পাচলি আনিলো মানে মোৰ সৰুকে আমাৰ গাটাৰৰ সন্মুখতে অকনমান ঠাইতে মই খুচখুচিয়া কিবাকিবি মটৰ গাজৰ বিলাহী জলকীয়া তাৰ পিছত ফ্ৰেঞ্চবিন আলু 1.5 কেজি মান ওলালে তাৰ পিছতে আৰু ফুলৰ অলপ কিবাকিবি কৰি থৈছো তাতে অকনমান বিচাৰিলে মিলিলে ফ্ৰেঞ্চবিন এমুঠি মান ওলাই কিবাকিবি সৰু সৰুকে ওলাই তাৰে আজি বাৰীখনত জিলমিল শাক বুটলিলো তো আৰু কিবাকিবি বলক আপোনালোকক দেখাই দিও কি কৰিলো কি নাই কেনেকুৱা পাব নাজানো তো বলক আজি ধুনীয়া ভিডিওটো আৰম্ভ কৰো এয়া হৈছে লাই গছ এজোপা দুজোপা মানে সৰু সৰুকে অকনমান জেগাতে মই কৰিছো ফুলো আছে মাজে মাজে এয়া ৰঙলাও ফ্ৰেঞ্চবিনো 6-7 জোপা মান আছে মটৰ দুজোপা মান অকন লাগিছে আৰু মানে ঘৰতে খাব পৰাকে এয়া হৈছে মুলাৰ গুটি মানে মুলাৰ ফুল ফুলি যেতিয়া গুটিটো লাগে এটো পিয়াজৰ লগত ভাজি জলকীয়া কেঁচা জলকীয়া হলে খাই খুব ভাল লাগে খাই চাবচোন আপোনালোকেও ভাল পাব চাগে আৰু এয়া হৈছে জিলমিল শাক জিলমিল খুতুৰা মাটি কান্দুৰি আৰু কিবাকিবি লস্কচি এইবিলাক শাক দি থৈছো তো আজি মই আপোনালোকক বনাই দেখাম এটো কেনেকৈ বনাই আসলতে বহুতে খাই পাইছে পোৱাও নাই কিছুমানে তো মই আজি আপোনালোকক এটো কেনেকৈ হয় বনাই মানে এটো দেখাম তো আপোনালোকে মোৰ লগত ভিডিওটো চাই থাকিব বলক ইয়াত মই পিয়াজ কেঁচা জলকীয়া কাটিবলৈ বেছি একো কৰা নাই দেই অকল নৰ্মেল ভাজি বনোৱা গতে অকণমান ৰান্ধিবলৈ দিম খালি তাৰপিছতে আৰু গেছটো ল' ফ্লেমত দিব অকণমান পিয়াজটো ৰঙা হ'বলৈ দিব এইখিনি ধুই ললো সফাকে দুবাৰমান ধুলোহে একো কৰিব নালাগে চিঙি আনিলো ধুলো এইসব অকণমান ৰংটো উঠিছে ইয়াত মই এতিয়া হালধি দিম হালধি আপোনালোকে আন্দাজ মতে দিব পাৰিব মই এনেকৈ দিয়ে ভাল পাওঁ কাৰণে হাফুখনে দি দিছোঁ অকণমান লৰাই দিব তাৰপিছতে মছলা মই বেছি ইউজ কৰা নাই অকল সবজি মছলা অকণমান দি দিম মোৰ আন্দাজ মতে আপোনালোকে কিবা দিব পাৰে ধনিয়া গুড়ি চুই মই এইবোৰ দিয়া নাই বাৰু একো তাৰপিছতে এইখিনি ঢালি দিম লাহে লাহে এইখিনি বুঢ়া হ'লে অলপ বেয়া খাবলৈ কেঁচা অকণমান কোমলীয়া হ'ব লাগে চিঙি আনিব তেতিয়া বেছি সোৱাদ হয় ময়ো বিশেষ খাই পোৱা নাই আজি প্ৰথম বনাম কেনেকুৱা হয় নাজানো কিন্তু ৰুটিৰ লগত খাই বেছি ভাল লাগিব ইয়াত ষ্টাফতো চবেই কৈ থাকে মই আজি বনাই আছো মানে কি হয় নাজানো ভগৱানে জানে লৰাই দিব অকণমান আন্দাজ মতে লৰাই লৈ ভাজি দিব 15 মিনিটৰ পাছত এয়া ৰংটো ধুনীয়া আহিছে গোন্ধটো ধুনীয়া অকণমান দি দিব
এতিয়া আমি খাই লওঁ ৰুটিৰ লগত খোৱাটো আপোনালোকক নেদেখাওঁ বাৰু আপোনালোকে এবাৰ ট্ৰাই কৰি চাব ভিডিঅ'টো কেনেকুৱা লাগিলে কমেণ্ট বক্সত জনাব বাই বাই জয় আই অসম